হেল্ল' এভৰিৱান, সৰস্বতী পূজাৰ উপলক্ষে ঘৰতে খিচিৰি বনালোঁ। মোৰ ভইচটোত নাযাব, মোৰ মাত ভাঙিছে। চব্জি মই নিজৰ পচন্দ অনুসৰি কাটি লৈছোঁ আৰু চাউল দালি ধুই লৈছোঁ আৰু অলপ আদা ৰখিছোঁ, শুকান জলকীয়া আৰু তেজপাত। মই পিঁয়াজ আৰু নহৰু দিয়া নাই। তেলত এইখিনি ফোৰণ দি লৈ কটা পাচলিখিনি দি দিছোঁ। দি তাত মই হালধি, নিমখ, জিৰা ধনিয়া পাউডাৰ এইখিনি ছটিয়াই দি এইখিনি ভালকৈ অলপ ভুনি লৈছোঁ। ভুনি লৈ তাত মই চাউলখিনি দি ধুনীয়াকৈ কুহুমীয়া পানী দি দিছোঁ। দিখিনি মই ভালকৈ উতলিবলৈ দিছোঁ। মোৰ যিহেতু খাটি ঘি নাছিলে, মানে ঘি আৰু যিটো আমি ঘিটো খাওঁ, মই সেইকাৰণে লাষ্ট যেতিয়া বনোৱা হৈ গৈছে তাত বাটাৰ অলপ দি দিছোঁ, খাবলৈ ৰেডি। লগতে পনীৰ কেইডোখৰমান ফ্ৰাই কৰি লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হেপী সৰস্বতী পূজা সকলোকে।